ঈশ্বর তুমি এই সৃষ্টিকর্তা। হে ঈশ্বর তুমি এই সৃষ্টিকর্তা। তোমার সৃষ্টি ধ্বংস করার নাই অধিকার মানব। তোমার সৃষ্টি ধ্বংস করার নাই অধিকার মানব। সেহু জ্ঞান দিয়া মানৱক বিলাই, সেহু জ্ঞান দিয়া মানৱক বিলাই। হে ঈশ্বৰ, হে ঈশ্বৰ, হে ঈশ্বৰ। বৈজ্ঞানিক পদ্ধতিৰে পৃথিৱীৰ বুকুত অত্যাধিক খনন চলোৱা, ঈশ্বৰ প্ৰদত্ত প্ৰাকৃতিক সম্পদ ৰাজি ধ্বংস কৰাত প্ৰকৃতিয়ে এনে দুখ সহিব নোৱাৰা, প্ৰকৃতিয়ে এনে দুখ সহিব নোৱাৰা। ৰুষ্ট প্ৰকৃতিয়ে প্ৰতিশোধৰ বাবে, ৰুষ্ট প্ৰকৃতিয়ে প্ৰতিশোধৰ বাবে কোনো আপৰিক শক্তি দুষ্কৃতিৰ হতুৱাই, কোনো আপৰিক শক্তি দুষ্কৃতিৰ হতুৱাই। অপকৰ্মৰে বৰ বিষদী অদৃশ্য শত্ৰু, বৰ বিষদী অদৃশ্য শত্ৰু কৰোণা মহামাৰী সৃষ্টি কৰি সমগ্ৰ বিশ্বত দিলে বিয়পাই, সমগ্ৰ বিশ্বত দিলে বিয়পাই। হে ঈশ্বৰ, হে ঈশ্বৰ, হে ঈশ্বৰ তুমিয়ে ত্ৰাণকৰ্তা, তুমিয়ে ত্ৰাণকৰ্তা। মৃত্যুৰ কিৰিলি বিধ্বংসী ভাইৰাছ, মৃত্যুৰ কিৰিলি বিধ্বংসী ভাইৰাছ, মৃত্যুৰ কিৰিলি বিধ্বংসী ভাইৰাছ, মৃত্যুৰ দণ্ডেৰে দেহত নিদিবা বিয়পাই, মৃত্যুৰ দণ্ডেৰে দেহত নিদিবা বিয়পাই। নেহাহিবা হাজাৰ হাজাৰ, নেহাহিবা হাজাৰ হাজাৰ মৃতদেহৰ ৰং চাই চাই, মৃতদেহৰ ৰং চাই চাই। কাকুতি কৰিছোঁ, মিনতি কৰিছোঁ, কাকুতি কৰিছোঁ, মিনতি কৰিছোঁ। এনে অদৃশ্য শত্ৰু নিধনৰ বাবে, এনে অদৃশ্য শত্ৰু নিধনৰ বাবে দিয়া কিবা উপায়, দিয়া কিবা উপায়। হে ঈশ্বৰ, হে ঈশ্বৰ, হে ঈশ্বৰ তুমিয়ে ত্ৰাণকৰ্তা, তুমিয়ে ত্ৰাণকৰ্তা। মানৱ সেৱাৰ বাবে, মহামাৰী প্ৰতিৰোধৰ বাবে, মহামাৰী প্ৰতিৰোধৰ বাবে প্ৰকৃতিৰ প্ৰেৰক মই ডক্তৰ, প্ৰকৃতিৰ প্ৰেৰক মই ডক্তৰ। শুনা শুনা এই জনতা, সজাগ হোৱা মানি চলা। শুনা শুনা এই জনতা, সজাগ হোৱা মানি চলা। নিতৌ শ্ৰৱণৰে হাত ধোৱা পখলা,
ব্যৱহাৰ কৰা কুহুমীয়া গৰম পানী সদায় খোৱা মাস্ক বা ৰুমালেৰে অৰ্থমুখ ঢাকি ৰখা সামাজিক দূৰত্বৰে চলা ফুৰা এই নীতি মানি চলিলে অদৃশ্য শক্তি সংহাৰ কৰোণাই পতন হ'বই সঁচা পতন হ'বই সঁচা প্ৰকৃতি সুস্থ হ'লে জীয়াই থাকিব জীৱন জীয়াই থাকিব জীৱন সেই প্ৰকৃতিৰ প্ৰতি সন্মান জনাই সেউজীয়া প্ৰকৃতি আমি গঢ়ি হে ঈশ্বৰ হে ঈশ্বৰ হে ঈশ্বৰ তুমিয়ে সৃষ্টিকৰ্তা তুমিয়ে ত্ৰাণকৰ্তা